হেল্ল' সকলোৰে কি খবৰ ভালনে? আৰু বিহুত একো ভিডিঅ' বনোৱা নহ'ল। মই ভাবিছিলোঁ বিহুত এনেকৈ তেনেকৈ কৰিম, ভিডিঅ' বনাম, কিন্তু মানে মাক হস্পিটেল লৈ যাব লগা হ'ল। মাৰ মানে চুগাৰটো বহুত হাই আছিল তো, সেইকাৰণে লৈ গ'ল। আৰু বিহুত বনাম বুলি ভাবিছিলোঁ, কিন্তু মানে ঘৰত কিছুমান প্ৰব্লেম হ'ল আৰু আজি যিহেতু 25 এপ্ৰিল হয়, আজি আমাৰ ইয়াত বিহু। মই মানে বিহু ঢোলৰ লগত প্ৰেক্টিছ কৰিলোঁ হা। কালি মোৰ ইমানেই গাটো বেয়া হ'ল, কালিতো প্ৰেক্টিছ কৰিব নোৱাৰিলোৱেই, আৰু আজি বিহুত মই ডান্সো কৰা নহ'ব। মানে 7 বিহুৰ দিনাখন দাদা এজন ঢুকাল, আৰু তাৰপিছত এতিয়া মানে মোৰ ডান্স কৰা নহ'ব আৰু সেইটো কাৰণে ভাবিছোঁ চাম, যদি পাৰোঁ বিহু চাম। নাচনীবোৰে চবে লগ ধৰি আছিল মোক নাচিবৰ কাৰণে, দেখাই আছোঁ ৰ'ব, ঘৰৰ ওচৰতে বিহু দে। মই ভাবিছিলোঁ বিহুত এবাৰ বহুত পাৰ্টকৈ মানে ভিডিঅ' বনাম, এনেকৈ কৰিম তেনেকৈ কৰিম, ধৰি লওক দিনৰ ভাগত যাম ন, দিনৰ ভাগত এনেকৈ ভিডিঅ' বনাম, ৰাতি সেনেকৈ ভিডিঅ' বনাম। তো ভাবিছোঁ ৰাতি যদি যাওঁ ভিডিঅ' এটা বনাম আৰু শুনিছে এয়া বেকগ্ৰাউণ্ডৰ আৱাজ, বিহুৰ সেইবোৰ হৈ আছে। এবাৰ একো গেমো খেলিব নাপাওঁ বাৰু, মই ঘৰতে পৰি আছোঁ। যদি ৰাতিকৈ যাওঁ তেতিয়াহ'লে দেখাম আপোনালোকক, দেখিব। তো চুলিখিনি পূৰা শ্বাইনিং কৰি আছে মোৰ, কালাৰ লগোৱা। তো এইখিনিয়ে আছিল এতিয়ালৈ।